এতিয়া গধূলি 6টা বাজিব হ'ল, বাজিছে 6টা। এতিয়া মই মেগী বনাম। মেগীৰ লগত মই গাজৰ দিম, বিলাহী দিম, জলকীয়া আৰু পিঁয়াজ এইকেইটাই দিম মই। এতিয়া মই তেলত পিঁয়াজ দিছোঁ। ইয়াতে কাটি লোৱা গাজৰখিনি দিম। এতিয়া মই বিলাহীখিনি দিম। নিমখ অকণমান দিম। ৰং গুড়া অকণমান দিম। এতিয়া মই মেগীখিনি ভাঙি দিম। বিলাহী দিম। এতিয়া মই জলকীয়াখিনি দিলোঁ। বেলেগ মছলা নিদিওঁ, মই মেগীৰ মছলাখিনি দিম। ইয়াতে মই এতিয়া পানী দিম। নিজৰ জোখৰ অনুযায়ী পানী দিম।
সময়ৰ কাৰণে মই ঢাকি দিম। ৰেডি হৈছে। মাজে মাজে চাই থাকিব লাগিব। মই দুবাৰমান চালোঁ। এয়া মোৰ মেগী হৈ গ'ল। মই প্লেট এখনত লৈছোঁ। মেগী ৰেডি হৈ গ'ল। এতিয়া অকণমান মান ধনিয়াৰ লগত চাৰ্ভ কৰি দিওঁ। এইটো মোৰ সম্পূৰ্ণ মেগী ৰেডি। এতিয়া সন্ধিয়া হৈছে, আন্ধাৰ হৈছে যে, সেইকাৰণে অলপ ক'লা ক'লা যেন লাগিছে ভিডিঅ'। চেনি দিছোঁ। চাহপাত দিছোঁ। চাহপাত ইয়াতে মই তেজপাত এক চিলা দিছোঁ। আদা অকণমান দিছোঁ। জালুক বটি পেলাই দিছোঁ। হৈছে আৰু মোৰ চাহ। এতিয়া মোৰ চাহ হৈছে। ৰঙা চাহ আৰু মেগীৰ লগত মই ৰঙা চাহ খাম। সেইখিনি আছিল আজিৰ মোৰ ভিডিঅ'। থেংক ইউ।